মানে বৰ্তমানলৈকে 585K 580 কি এইবিলাক গাইজ মেকআপ কৰাৰ কাৰণে আনিছিলোঁ কেনে লাগে মোক মেকআপ কৰি এই দুটা মেকআপ আনছে চাওঁ ধৰ গাল দুখন লাৰি চাওঁ এইবিলাক মেকআপবিলাকতো আনছা না মই কৰি আছোঁ কংকনদাৰ মেকআপ এইবিলাক চব কংকনদা আজি পাতলা হৈছে দে ইমান হোৱা নাই একবাৰ তুমি টাইমটো দেখাই দিয়া চবকে গাইজ ক'ত আছিল টাইমটো 11:30 বৰ্তমান আমাৰ নাও শ্বুট চলি আছে আৰম্ভ কৰিছোঁ 10:45 পৰা 10:45 পৰা লাগিছে কিন্তু ভিডিঅ'টো আৰু কংকনদা আৰু কৰবীৰ মানে বহুত ধুনীয়া ডান্স কৰে আৰু লগতে মানে আগৰ ভিডিঅ'টো যিটো গৈছিল সেইটো কিমান কে গৈছিল বৰ্তমানলৈকে 585K 585K গৈছে আগত যিটো ভিডিঅ' শ্বুট কৰিছিলোঁ বহুত ধুনীয়া হৈছে আৰু বহুত ৰাইজে মানে মৰমো দিছে এইটো ভিডিঅ'টো গাইজ পূৰা যিমান পাৰে মৰম দিব যিমান পাৰে একদম ফুল মানে দাবাকে লাইক থোক না যিমান পাৰে ইমান লাইক সিমান লাইক দিব বাকী কামবিলাক মই কৰি আছোঁ সিহঁতৰ মোক অলপ মানে দিগন্তই আগৰ যিটো ভিডিঅ' তোমাৰ উঠা হ'ব সময় আমাৰ ফেচবুকত যিটো মানে ভাইৰেল হৈছে মানুহে ভাল পাইছে একচুৱেলি ভাইৰেল শব্দটো ব্যৱহাৰ নকৰোঁ বাৰু কিন্তু ভাল পাইছে সেইকাৰণে মানে দিগন্তক চবতকৈ বেছি ধন্যবাদ দিছোঁ কাৰণ দিগন্তই খুব ধুনীয়াকৈ মানে এংগুলবিলাক লৈছে আমাৰ সজাই তুলিছে গোটেই ভিডিঅ'টো আৰু সি নিজে ডান্সাৰ সেইকাৰণে সি মানে বস্তুবিলাক বুজি বুজি পায় পাইছে কেনেকৈ সেইকাৰণে আমাৰ সেইটো কম্বিনেশ্যন বেছি আৰু মানে কিন্তু গাইজ একচুৱেলি কণ্টেণ্ট মেটাৰ কৰে আৰু কণ্টেণ্ট বহুত ধুনীয়া আছিল সেইকাৰণে ভাইৰেল হৈছে মানে মানুহে মৰম দিছে বাকী নেক্সট ভিডিঅ'টো দিব একদম দাবাকে দিব হা বাই বাই গাইজ